মই গোটেই সানি মেলি আকৌ এবাৰ ধুলো আকৌ দি লগাই নলগাবি পলিথিন ফালা কৰিবা আজি হোলি স্পেচিয়েল আজি একদম বাচ্চা পাৰ্টি আহি গ'ল দেখিছেনে এইফালে বাচ্চা পাৰ্টি আমাৰ গোটেই মোক হোলি লগাই দিলে নিয়মটো কৰিছে সিহঁতি পোৱালিখিনিয়ে দেখিছেনে কেনেকুৱাখন আহি পিনি এইফালে দেখো হেপী হোলি কৈ যা হেল্ল' এভৰিৱান গুড মৰ্ণিং ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ পাকঘৰ এণ্ড ব্লগ সকলোকে মোৰ ইউটিউব চেনেল আছামিজ পাকঘৰ এণ্ড ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কেনেবাকৈ ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি দিব তেনেহ'লে এতিয়া ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ আজিৰ দিনটো তেনেহ'লে হোলী মানে ৰঙেৰে আজিৰ দিনটো আৰম্ভ কৰি দিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব তেনেহ'লে আজিৰ দিনটোত কি কিনো কৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম হেল্ল' কৈ দিয়া সেইবোলে হেল্ল' এভৰিৱান কৈ দিয়া যান হেল্ল' এভৰিৱান এইফালে চোৱা যান হেল্ল' এভৰিৱান হেপী হোলী অল কৈ দিয়া যান হেপী হোলী অল আমি হোলী লগালোৱে কৈ দিয়া মই লগাবলৈ বাকী আছে কৈ দিয়া মই হোলী লগাম এতিয়া দেই কৈ দিয়া এইফালে আমাৰ ছোৱালীৰ কাৰণে হোলী হেপী হোলী এজনী আমাৰ হোলী লগাই দিছে দেই অকণমানি এইফালে হোলী লাগিছে নাই ধৰিব পৰা নাই এইফালে ছোৱালীকো হোলী লগাই দিলোঁ হোলী মানে কি গম পাইছে ন এইফালে বিট লগাই দিছোঁ নিয়মটো কৰিছোঁ আৰু নিয়মটো এইফালে মুখ চুখ চাফা কৰি আহিলোঁ একদম ৰংখিনি বহুত কিবা খিচখিচিয়া নিচিনা ধোৱা মাত্ৰক বেছিকৈ হেৰি হৈ যোৱা নিচিনাই লাগিছে মানে সেইফালে এগৰাকী চাওকচোন বা কেনেকৈ চুই আছে তাই টুপিটো লাগি ধৰিছে টুপিটো লাগি ধৰিলে টুপিটো লাগি ধৰিছে এইবাগিলে দেখো এতিয়া সেই অলপমান মালিচ কৰি লওঁ মালিচ দি লওঁ এলেহেঁতি মালিচ দি লওঁ মালিচ কৰাৰ পাছত আপোনালোকক লগ পাই আছোঁ আকৌ সেইফালে এইফালে মালিচ কৰিবৰ কাৰণে একদম ঠিক ঠাক কৰি লৈছোঁ কাপোৰ চাপোৰ খুলি লৈছোঁ এইফালে আমাৰ নিয়ম আয়ু বেবী অকল ঘূৰি ফুৰিব লাগে আয়ু বেবী ঘূৰি ফুৰিব লাগে এতিয়া মালিচ কৰিব লাগিব নহয় এতিয়া মালিচ কৰিম দিয়া কান্দিলে নহ'ব কিন্তু শুনিছা নাই এতিয়া মালিচ কৰিম সেইফালে কৈ দিয়া মই মালিচ কৰি ল'ম দেই তাৰপিছত আকৌ লগ পাইছোঁ দেই কৈ দিয়া এইফালে মালিচ কৰি আছোঁ দেই মই মালিচ কৰি ল'ম দেই মই মালিচ কৰি দিয়ক দেই কৈ দিয়া বাই দিয়া এইফালে চোৱা আমি এইফালে মোমাইক আছে সি মোমাইকৰ লগত একদম হেৰি কৰি আছে মোমাইক ৰং লাগিলে আকৌ ৰং ল'লেনো আমাৰ ল'ৰাজনীয়ে দেখা নাই বিট হাৰিয় বুলি কালাৰ লগাব নালাগে যে ল'ৰা ছোৱালীৰ গাত সেইকাৰণে হেৰি লগাই দিলোঁ আকৌ বিটৰ কালাৰ লগাই দিলোঁ সেইকাৰণে গালখন অলপ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 হৰি ৰাম এতিয়া অকণমানি আচলতে অলপ টাইট টাইটকৈ মালিচটো কৰিব পৰা হ'ল যিহেতু এতিয়া আত্মা চলি আছে অকণমানি সেইকাৰণে
দি মালিচ কৰি থাকোঁতে আৰু এজাক আহি গ'ল একদম হলি লগাবলৈ এইটো এটা আমাৰ ভণ্টি গোটেইখন হলি কেনেকুৱা হলি বাচ্ছা পাতিবোৰে হলি লাগি খেলিছে নাই কি দিন আছিল আমিও এনেকৈ খেলিছিলোঁ নহয় বাৰু সঁচাকৈ গোটেইখন এক জাক আহিছে সৈফালে দেখিছে নাই এক জাক এটা সোমাই আছে এক জাক দেখো গোটেই এইমাত্ৰ মুখখন হেৰি কৰি পিনি গৈছোহে মুখ ধুই পিনি গৈছে ল'ৰা গাত কিন্তু নাহানিবি আকৌ কৈ দিছোঁ হ'ব আৰু নাহানিবি ল'ৰাজনী দিগদাৰ হ'ব বুলি ভাবিছে এইবিলাক না বাচ্ছা পাতি মোক গোটেই সানি মেলি আকৌ এবাৰ ধুলোহে আকৌ তুলি লগাই নলগাবি দেই পোৱালীজনী গাল একদম কালাৰ একেবাৰে বেয়া গোটেই মুখত লগাই পিনি মুখখন এইমাত্ৰ ধুই উঠিছিলোঁ আকৌ একজাক আহি গ'ল কেনেকুৱা মানে হলি খেলিছে আচলতে এইটো সময়তে খেলা হেৰি ন আমিও আগতে খেলিছিলোঁ গোটেই লগাই মেলি শেষ ফালে গা চা ধুই মেলি আহিলোঁ এইফালে ছোৱালী গ'ল খাই ল'ম বুলি ভাবিছোঁ কেইটা বাজিলে বাৰু 11 বাজিলে ন 4 বাজিলে বহুত টাইম হ'ল এইফালে সৰু মাছে বিলাহী কৈছোঁ এইফালে সৰু মাছে পিঁয়াজে বনালোঁ এইফালে আচাৰ লৈছোঁ এইফালে লৈছোঁ পিটিকা আলু পিটিকা এইফালে আছে বইল দালি এইফালে ভাত এতিয়া জল্দা জলদিকৈ খাই ল'ম এইফালে এজনী আমাৰ দেহাই খাই আছে দেখিছেনে দেহা এজনী আমাৰ দেহা কেনেকুৱা লাগিছে খাই টেষ্টি কেনেকুৱা পিটিকা খাই টেষ্টি বিলাহী নাখাওঁ বিলাহী মাছখিনি খাবি নিজে পিঁয়াজৰ ভালে বহল লাগে নিজে বনাই Oh my god, পয়লো সো দেখো চাও না মোক মাই দিয়া চাও গো হ্যাপি হলে এবলা চাও তুমি চাই দিয়া গো ও খদি তুমি হোলি খেলিব আহিছা নেকি এনে ঘর হেল্ল গাইস এফালে লুকে আহি পাইছে হিয়া মাকৰ ঘৰ লগতে লৈ আহিছে হোলি বুলি মিঠাই লৈ আনিছে আমালে তোমাৰ হাউডক কেনেকুৱা লাগিছে মিঠাইকেইটা মই একদম লাইক কৰা যেনে খাম লাগি গৈছেগৈ আৰু কেনেকৈ খাই মই দেখাইছোঁ এনে খাই নেকি এইফালে ছোৱালীজনী উঠিলে এইজনী এইফালে আমি পায়স বনাবৰ কাৰণে ৰেডি কৰি আছোঁ ই দেখিছেনে দুটা ই দুটা খায়ে পেলালে দেখিছেনে কেনেকুৱা এনেকুৱা কাহঁত এনেকুৱা ইমান ৰাইক্য আছে বাৰু মেছেজ কৰিব যেন এনেকুৱা ভাইবিলাক কাহঁত ৰাইক্য আছে চব খাই মেলি শেষ কৰি থৈ দিয়ে কি শুই থকা ছোৱালী উঠিলে উঠি পিনি কান্দত দেখো এনেকে কান্দে নেকি মায়ে পায়স বনাইছে আকৌ এইজনী দেখো কান্দত কান্দুই আমাক হলি স্পেচিয়েল বিলাক ছাগলী মাংস হ'ব দি ক'ত কাটিছে এইবোৰ ছাগলী সিহঁতেনো ভাত খাই অহা নাই এতিয়া সেইকাৰণে ছাগলী মাংসখিনি বনাবলৈ কৈছে ছাগলী মাংসখিনি একেবাৰে সাধাৰণ ভাৱে বনাম আৰু এনেই জেনেৰেল যেনেকৈ বনাই নৰ্মেলি এইদৰে বনাই লওঁ বনাই পিনি আপোনালোকক দেখাইছোঁ বাৰু বনাই আছোঁ আজি আচলতে পায়সো বনাইছিলোঁ পায়সখিনি সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিলে সেইটোকে পোৱালিটোক সুধিছিলোঁ টেষ্টি লাগিছে বুলিও আছে বাৰু আপোনালোকক বেলেগ দিনাখন মই তাৰ ৰেচিপিটো শ্বেয়াৰ কৰিম এইফালে মাংসৰ কাৰণে ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ ডাঙৰ পিঁয়াজ 3টামান কাটি লৈছোঁ তাৰপিছত আদা ৰচুন পিচি লৈছোঁ এইফালে ধনিয়া গুড়ি ৰেড চিলি পাউডাৰ জিৰা গুড়ি যি মছলা আছে মুঠতে দি দিছোঁ অলপ আৰু এতিয়াখিনি ভালদৰে মচি লৈছোঁ এতিয়া আচলতে অলপমান মিঠাতেলো দিব লাগিব ইয়াত মিঠাতেলটো অলপ দি দিম এতিয়া এইফালে মিঠাতেল দি দিছোঁ অলপমান মিঠাতেল দি পিনি একদম ভালদৰে মচি পিনি যিমান দেৰি মানে মেৰিনেট কৰি থ'ব পাৰি সিমানেই ভাল 1 ঘণ্টামান থ'ব পাৰিলে ভাল কিন্তু মোৰ এতিয়া লগালগ যিহেতু বনাব লাগিব সেইকাৰণে মই ইমান টাইম থ'ব নোৱাৰোঁ অলপ টাইম থ'ম আৰু 15-20 মিনিটমান তাৰপিছত লগালগ বনাই আছোঁ অমিতা শাকৰ লগত তেল দি দিয়াৰ পাছত দি দিছোঁ জলকীয়া তেজপাত পিঁয়াজ আৰু দি দিছোঁ এইবিলাক গোটা মছলা দি দিছোঁ অলপমান গোটা মছলা দি একদম মাংস দি দিছোঁ মাংস দি লৰাই আছোঁ এতিয়া লৰাই থাকিম আৰু এতিয়া লৰাই পিনি ঢাকন দি মেলি দি দিছোঁ তাৰপিছত আকৌ লৰাই দিম এতিয়া অলপ দেৰি পাছত লৰাই দিছোঁ আকৌ আৰু অলপ দেৰি পাছত কেইবামান লৰাই দিয়াৰ পাছত এতিয়া চব্জিখিনি দি দিম আদা দিয়া নাছিলোঁ আদাও দি দিছোঁ সেইটো কাৰণে এতিয়া চব্জিখিনি দি দিছোঁ চব্জিখিনি দি পিনি ভালদৰে লৰাই থাকিম এতিয়া লৰাই একদম টেষ্টি বনি যাব এতিয়া
কেৰাহীত বনাই খালে হেনো বহুত টেষ্টি হয়, সেইকাৰণে বনাই খাই চাইছোঁ। কিন্তু ছাগলী মাংসখিনি দেখি পিনি লগা নাই ইমান টেষ্টি হ'ব নিচিনা। মাংসটো বৰ তেলি হ'ব নিচিনা লগা নাই। হ'ব বাকী দেখা যাওক, আপোনালোকক দেখি দিব। এইপিনে লৰাই মেলি তাৰপিছত পানী দিবলৈ হৈ গ'ল, পানীও দি দিলোঁ। পানী দি মেলি আকৌ ঢাকনখন দি দিছোঁ। ঢাকন দি পিনি আৰু পানী শুকোৱাৰ পাছত অলপমান শুকুৱাই দিয়াৰ পাছত আমাৰ ৰেডি হৈ যাব। এয়া আমাৰ ৰেডি হৈ গ'ল ছাগলী মাংসৰ লগত অমিতা। এতিয়া ওপৰত দি দিছোঁ ধনিয়া পাত দি পিনি লৰাই মেলি আৰু এবাৰ হৈ যাব। কিন্তু দেখিবলৈ কিবা কোমোৰাৰ লগত হাঁহৰ দৰে লগা নাই নে ৰাইজসকল? ঠিক আছে তেনেহ'লে এতিয়া আপোনালোকক টেষ্ট কৰি পিনি জনাম বাৰু কেনেকুৱা হৈছে। এইটো হৈছে ফাইনেল লুকটো, মাংস ফাইনেল লুকটো। কিবা মোৰ হাঁহৰ মাংসৰ লগত এই কোমোৰা বনোৱা নিচিনাহে লাগিলে। ৰাতি হ'ল, শুবই সময় হ'ল আৰু এতিয়া। এইফালে পোৱালি দুটা দেখোঁ, এটা শুই আছে। আমাৰ এগৰাকী দেখিছেনে কি কৰি আছে? মোবাইলটো একদম শুবলৈ দিয়া নাই। ধুনি পিছে মাংসখিনি খাবলৈ ইমানো বেয়া